আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈ আজিৰ এই শোভাযাত্ৰাখনত মই নিজে অভিভূত হৈছোঁ। লগতে এটা ঘোষণাও কৰিছোঁ, আজিৰ এই শোভাযাত্ৰাত অভিভূত হোৱাৰ কাৰণে আমি 5,000 টকা আৰু খৰচ কৰিম খোৱাৰ কাৰণে। অ'কে, থেংক ইউ। এতিয়া আমাৰ শোভাযাত্ৰা ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ। অলপ পিছতে আমাৰ বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। তাতে অলপ ৰেষ্ট লৈ বঁটা বিতৰণী সভা যোগদান হ'ব। So